अज रज रज के मैनू चाहे रुला अज रज रज के मैनू दे অসম এখন এনেকুৱা ঠাই য'ত চুকে কোণে প্ৰতিভাৰ বিকাশ হৈয়ে থাকে। দৈনিক খবৰ 24ৰ এক ব্যতিক্ৰমী অনুষ্ঠান আপোনাৰ প্ৰতিভা আমাৰ মঞ্চ শীৰ্ষক অনুষ্ঠানটিৰ আজিৰ অতিথি হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফৰিন আনচাৰী। নমস্কাৰ, মই আনোৱাৰ। আপুনি চাই আছে দৈনিক খবৰ 24ৰ এক ব্যতিক্ৰমী অনুষ্ঠান আপোনাৰ প্ৰতিভা আমাৰ মঞ্চ। আপোনাৰ প্ৰতিভা আমাৰ মঞ্চ শীৰ্ষক অনুষ্ঠানটিৰ আজিৰ অতিথি আপোনালোক সকলোৱে চিনি পাইছে, কেমেৰা স্ক্ৰীণত দেখা পাইছে। সকলোৰে চিনাকি নাহিদ আফৰিন, যিগৰাকী কণ্ঠশিল্পী অসমৰ সংগীত জগতক এক আলোড়নৰ সৃষ্টি কৰিছিলে। আজি মই নাহিদ আফৰিনৰ কাষত আছোঁ। আজিৰ আমাৰ অতিথি দৈনিক খবৰ 24ৰ অতিথি হৈছে নাহিদ আফৰিন। মই পোনপ্ৰথমে নাহিদৰ ওচৰলৈ গৈছোঁ। নাহিদক এক পোনপটীয়া প্ৰশ্ন। নাহিদ আফৰিন বুলি ক'লে আমি এটাই কথাই মনলৈ আহে, অসমৰ নাহিদ আফৰিন। যিহেতু ভাৰতীয় পৰ্যায়ত নাহিদে কণ্ঠৰ জগতত এক আলোড়নৰ সৃষ্টি কৰিছিলে। মই পোনপ্ৰথমে নাহিদলৈ পোনপটীয়া প্ৰশ্ন কৰিছোঁ। আমি সচৰাচৰ গম পাওঁ তুমি অসমৰ নাহিদ, তোমাৰ সম্পূৰ্ণ পৰিচয়টো জনাবা। নমস্কাৰ, মোৰ সম্পূৰ্ণ নাম হৈছে নাহিদ আফৰিন আনচাৰী। মই বিশ্বনাথ চাৰিআলিৰ নিবাসী আৰু কি কওঁ, বৰ্তমান মই এগৰাকী ছাত্ৰী আৰু মই গ্ৰেজুৱেশ্যন কৰি আছোঁ ফ্ৰম কটন ইউনিভাৰ্চিটি ফ্ৰম দ্য ডিপাৰ্টমেণ্ট অফ চাইক'লজি। অ'কে, বৰ্তমান তেওঁ কটনিয়ান। আমি যদি অসমৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত হৈছে কটন বিশ্ববিদ্যালয়, আগশাৰীৰ বিশ্ববিদ্যালয়, আৰু বৰ্তমান নাহিদ চাইক'লজি বিভাগৰ এগৰাকী কটনিয়ান। খুবেই আনন্দৰ বিষয় যে অনাগত দিনত আমি নাহিদক এগৰাকী উচ্চ শিক্ষিত ব্যক্তিৰূপে আমি সমাজত পাম। নাহিদক, তুমি যে এই গীতৰ যাত্ৰা কৰিলা, কণ্ঠৰে তোমাৰ জগত জিনিলা, ইয়াৰ যি যাত্ৰা আছিলে, যাত্ৰা কেনেকুৱা আছিলে তোমাৰ মুখেৰে মই জানিব যত্ন কৰিম। হয়, মোৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল যেতিয়া মোৰ বয়স আছিল 3 বছৰ। আৰু তেতিয়াৰ পৰাই মোৰ মায়ে কয় যে মই গানত মোৰ খুব এটা আগ্ৰহ আছিল আৰু তেতিয়াৰ পৰাই মই গীত গুণগুণাই থাকোঁ বা গীতসমূহ শুনি থাকোঁ বা যিসমূহ ভিডিঅ' থাকে গীতৰ সেইখিনি মই চাই থাকোঁ। আৰু তেতিয়াৰ পৰাই মানে মোৰ সেই টেলেণ্টটোৱে কওঁ আৰু মা দেউতাই চিনিব পাৰিছিলে। আৰু সেয়েহে মোৰ যেতিয়া বয়স 5.5 বছৰ হ'ল তেতিয়া আমাৰ স্কুলত স্কুল উইক হয়, য'ত তাতে বিভিন্ন ধৰণৰ সংগীতৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয়। আৰু তেতিয়া মই আছিলোঁ ক্লাছ 1ত মায়ে মোক সুধিলে যে নাহিদ তুমি গান গাবানে? মই কৈছোঁ ঠিক আছে মই গাম। আৰু সেই তেনেকেই মোৰ মায়ে মোক লৈ গ'ল মোৰ প্ৰথম গুৰু বিপ্লী ভাগৱতী বাৰ ওচৰত। তেওঁ বিশ্বনাথ চাৰিআলিৰ নিবাসী। তেওঁৰ তাতে গৈ মই প্ৰথম গীত শিকিলোঁ আৰু সেই গীতটি আছিল মৰম দিলি চেনে দিলি, কুইন দাস বাইদেউৰ। এই গীতটি মই মোৰ স্কুলত পাৰফৰ্ম কৰি কম্পিটিশ্যনত অংশগ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে মই 3য় পুৰস্কাৰ লাভ কৰিছিলোঁ গীত গাই। আৰু তেতিয়াৰ পৰাই মোৰ আৰু আগ্ৰহ বাঢ়ি গ'ল যে মই প্ৰথমে গীত গাই 3য় পুৰস্কাৰ যিহেতু পাইছোঁ, মই আৰু শিকিলে চাগে আৰু ভাল কৰিম। গতিকে সেই তেতিয়াৰ পৰাই যি মোৰ এই সংগীতৰ যাত্ৰা আৰম্ভ হ'ল, আজিলৈকে অব্যাহত আছে। নিশ্চয়কৈ মই জানিব যত্ন কৰিম, সংগীতৰ জগতত তুমি জগত জিনিবলৈ কিবা বাধাৰ প্ৰাচীৰ হৈ কিবা থিয় হৈছিল নেকি? বাধাৰ প্ৰাচীৰ কিবা পাইছিলা নেকি? হয়, সেই ধৰণৰ বাধাটো সকলোৱে পায় যিসকলে ষ্ট্ৰাগল কৰে নিজৰ ফিল্ডত। গতিকে ঠিক সেইদৰে ময়ো পাইছিলোঁ। বৰ্তমানো সৰু সুৰাকৈ বাধা আহি থাকে আৰু সেইসমূহ বাধা মই কওঁ 100% মানুহৰ মাজত 90% মানুহে মোক যথেষ্ট মৰম দিয়ে, আশীৰ্বাদ দিয়ে। আৰু তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ যিহেতু মই পাই আছোঁ, সেইকাৰণে মই আগবাঢ়িবও পাৰি আছোঁ। আৰু যি সেই 10% মানুহৰ ধৰি লওক কেতিয়াবা যাৰ কাৰণে মই বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে, মই তেওঁলোকক বেয়া বুলি নকওঁ। এটা মানে হিন্দীত এষাৰ এটা কোট আছিলে, নিন্দক নিয়েৰে ৰাখিয়ে আংগন কুটি ছৱাই বিন পানী চাবোন বিনা নিৰ্মল কৰে সুভাই আছিলে। গতিকে মই এই কোটটো ফ'ল' কৰি আছোঁ, কাৰণ নিন্দা কৰা মানুহ থাকিবই আৰু নিন্দা কৰিলেই আমি নিজৰ এক্সেক্টলি স্বভাৱবোৰ শুধৰাব পাৰিম আৰু নিজকে চালি জাৰি চাব পাৰিম, এনালাইজ কৰিব পাৰিম যে আমি আৰু কেনেকৈ বেটাৰ হ'ব পাৰোঁ। গতিকে মই সেইদৰে আগুৱাই যাবলৈ চেষ্টা কৰি আছোঁ। নিশ্চয়। মই অনাগত জীৱনত নাহিদ আফৰিন বাধাৰ প্ৰাচীৰবোৰ নেওচি বিশ্ব দৰবাৰত চিনাকি হওক তাই কামনা কৰিছোঁ। ইতিমধ্যে মই নাহিদৰ বহুকেইখন এলবাম দেখিছোঁ। কিছুদিন আগতে এখন খুব ধুনীয়া এলবাম আছিলে
য'ত নেকি তুমি অভিনয় কৰিছিলা আৰু কণ্ঠদান কৰিছিলা কি এলবামৰ পৰা তোমাৰ যাত্ৰা আৰম্ভ হৈছিলে বাৰু এলবাম ঠিক নহয় মোৰ প্ৰথম যাত্ৰা আৰম্ভ হৈছিল এখন ছবিৰ পৰা একেলগে মই দুখন ছবিৰ কাম কৰিবলৈ অপৰচুনিটি পাইছিলোঁ মই যেতিয়া ইণ্ডিয়ান আইডলত আছিলোঁ তেতিয়াই আপোনালোকে সকলোৱে দেখিছে যে সকলোৰে পৰিচিত অভিনেত্ৰী সোণাক্ষী সিনহা যিয়ে মোক মানে তেখেতে মোক অফাৰ দিছিল তেখেতৰ মুভিত গীত গাবলৈ আকিৰা আৰু সেই তাতেই মই মোৰ প্ৰথম হিন্দী গীতৰ কণ্ঠদান কৰিছিলোঁ মোৰ গীতটি কম্প'জ কৰিছিলে বিশালজী আৰু শেখৰজীয়ে আৰু ফিল্মখনৰ ডিৰেক্টৰ আছিলে AR মুৰুগদাস ছাৰ যিজনে গজনী মুভিখন ডিৰেক্ট কৰিছিলে আৰু সেইটো সময়তে মই আমাৰ সকলোৰে পৰিচিত আমাৰ হাৰ্ট থ্ৰব জুবিনদাৰ এখন মুভি প্ৰিয়াৰ প্ৰিয় তাতে মই কণ্ঠদান কৰিছিলোঁ এটি গীত য'ত মই জুবিনদাৰ সৈতে দ্বৈত কণ্ঠত এটি গীত গাইছিলোঁ আকলি বিকুলি বুলি গতিকে সেই তাৰ পৰাই মোৰ হয় সংগীতৰ মানে প্লেবেক ছিংগিংটো আৰম্ভ হ'ল আৰু নিশ্চয়কৈ শ্ৰদ্ধেয় দৰ্শক দৈনিক খবৰ 24 এক ব্যতিক্ৰমী অনুষ্ঠান আপোনাৰ প্ৰতিভা আমাৰ মঞ্চ এই অনুষ্ঠানটিত আমি নাহিদ আফ্ৰিনক কাষত পাই সঁচাকৈ আনন্দিত যদি আপোনাৰ প্ৰতিভা আছে আমি অসমৰ আগশাৰীৰ ইউটিউবাৰ কণ্ঠশিল্পী নৃত্যশিল্পীৰ লগতে যিসকল ব্যক্তিৰ অগাধ প্ৰতিভা আছে আমি তেওঁলোকক দৈনিক খবৰ 24ৰ মজিয়াই দি তেওঁলোকক আগুৱাই নিয়াৰ যত্ন কৰোঁ শ্ৰদ্ধেয় দৰ্শক যদি আপোনাৰ ক্ষুব্ধ প্ৰতিভা আছে আমালৈ যোগাযোগ কৰক আপোনাৰ প্ৰতিভা বিকাশত আমি যথেষ্ট সহায় কৰিম আকিৰা ছবিখনৰে যিহেতু তোমাৰ এটা বেণ্ড হৈছে তোমাৰ জীৱনটোৰ এটা গতিপথ সলনি হৈছে মই আকিৰা এটি কলি মই শুনিব যত্ন কৰিম ঠিক আছে মই অকণমান গুণগুণাই দিছোঁ है रंजिशे तेरे मेरे दरमियाँ जिंदगी गुंजाइशें समझौतों की दूर तक दिखती नहीं अब तू जी ले या मैं सांसें लूं जिद कहे जिद करना अज रज रज के मैनू चाहे रुला अज रज रज के मैनू दे दे सजा अज रज रज के दिल सहने लगा दर्द बेदर्दा थैंक यू बहुत सुंदर अनागत जीवনত আমি নাহিদক বিশ্ব দৰবাৰত পাম তাৰে কামনা কৰিছোঁ আৰু তুমি শেষত দৈনিক খবৰ 24 কি ক'বা মই দৈনিক খবৰ 24 আৰু ইয়াৰ লগত জড়িত প্ৰত্যেকজন কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ আৰু শুভকামনা জনাইছোঁ আপোনালোকে বহুত ভাল এটা কাম কৰি আছে কাৰণ অসম এখন এনেকুৱা ঠাই য'ত চুকে কোণে প্ৰতিভাৰ বিকাশ হৈয়ে থাকে আমি তেওঁলোকৰ কিছুমান বাধাৰ কাৰণে তেওঁলোক ওলাই আহিব নোৱাৰে আৰু আপোনালোকৰ দৰে ব্যক্তিসকলেই এনেকুৱা ধৰণৰ প্ৰচেষ্টা যদি আগবঢ়াই গৈ আছে নিশ্চয় তেওঁলোকে এটা সাহস পাব নিজৰ প্ৰতিভাসমূহ ৰাইজক দেখুৱাবলৈ গতিকে মই আশা কৰিছোঁ যাতে আপোনালোকৰ এই চেনেলে আমাৰ অসমৰ পৰা ভাল ভাল প্ৰতিভাসমূহ উলিয়াই আনি বিশ্ব দৰবাৰত যাতে জিলিকাব পাৰে ধন্যবাদ আমি নাহিদ আফ্ৰিনক দৈনিক খবৰ 24 তৰফৰ পৰা বহুত বহুত শুভকামনা জনাইছোঁ অনাগত দিনত যাতে নাহিদ আফ্ৰিনে বিশ্ব দৰবাৰত চিনাকি হয় শিক্ষাৰ লগতে কণ্ঠৰে যাতে জগত জিনিব পাৰে তাৰে কামনা কৰিছোঁ আৰু আজিৰ আপোনাৰ প্ৰতিভা আমাৰ মঞ্চ শিক্ষক অনুষ্ঠানটি ইমানতেই সমাপ্ত কৰিছোঁ ধন্যবাদ দৈনিক খবৰ 24 তৰফৰ পৰা নাহিদক অনাগত ভৱিষ্যতলৈ সুখ শান্তি সম্প্ৰীতিৰে হওক তাৰে কামনা কৰিলোঁ